নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি আহিছোঁ আমি বীৰ লাচিত সেনা অসম চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা সমূহ চৰাইদেউবাসীৰ সহযোগত মহাবীৰ লাচিত বৰফুকনৰ 401 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে লাচিত দিৱস উদযাপনৰ হকে এটি জনজাগৰণ যাত্ৰা আৰু আমাৰ সৈতে আহিছে আমাৰ ছাত্ৰ ছাত্ৰীসকল। দলটিৰ লগতে আৰু বাৰেৰহণীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ দলেও এই জনজাগৰণ যাত্ৰাত অংশগ্ৰহণ কৰিছিল। এই চেগতে মহাবীৰজনলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। লগতে বীৰ লাচিত সেনা অসম সমূহ কৰ্মকৰ্তালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাক ইমান ধুনীয়া অনুষ্ঠানটিৰ অংশীদাৰ হ'বলৈ সুযোগ দিয়াৰ বাবে তেওঁলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজিলৈ আহিছোঁ আকৌ এটি নতুন পুনৰ ভিডিঅ' ব্লগ পোৱাৰ আশাৰে। ধন্যবাদ।